Hey guys, welcome back to my channel. तो नमस्कार बंधु बाल की खबर बनकर आशा करूँ सबरे ভাল मोरটো ভালে एकदम জয় তো আজি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী বুলি ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু বহুত দিন ধৰি ব্লগ দিয়া নাই তাৰ বাবে আশা কৰিলে যাতে ভিডিওটো কলে এখলৈকে চাই থাকে আৰু আজি মানে জন্মাষ্টমী মানে ব্ৰতটো ৰাখিছো মই মানে ভিডিওটো হলো কালে ষ্টাৰ্ট কৰি দিও কন্টেন্ট বিচাৰিয়ে নাপাও তো আজি জন্মাষ্টমী বুলি কি কৰো কি নকৰা আপোনাক দেখাই থাকিবলৈ ট্ৰাই কৰিম সকলোখিনি ভিডিওটো সকলোকে চাই থাকিব আৰু এতিয়া মানে সকলোখিনি মই ঘৰৰ কাম বন কৰিলো কৰিখিনি একেবাৰে মানে আজৰি হৈ কিনে ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু গা পা ধুই কিনে লগ পাইছো আপোনালোকক নেকি কয় এনেকৈ আৰু জন্মাষ্টমী মানে শুভেচ্ছা নজনা আপোনালোকক গা পা ধুইলো জলদি জলদিছে তাৰপিছত লগ পাইছো তো বলকচোন কাপাটো আহি কিনে একেবাৰে অকণমান ফ্ৰেছ হৈ কিনে ভিডিওটো আকৌ ষ্টাৰ্ট কৰিছোঁ তো মোৰ ফালৰ পৰা সকলোলৈকে জন্মাষ্টমী বহুত শুভেচ্ছা থাকিল আৰু মইতো জন্মাষ্টমীৰ বাবে ব্ৰত ৰাখিছোঁ এটা আপোনালোকে জন্মাষ্টমীৰ ব্ৰত ৰাখিছেনে ৰখানে কমেণ্ট কৰি জনাবলৈ নিশ্চয়কৈ নাপাহৰিব আৰু এটা মানে ডাঙৰ প্ৰব্লেমো হৈ আছে মানে কথাটো হ'ল মানে কি ফৰ্ম ফিল আপৰ ডেট দিছিলে কালি কিন্তু কালি মানে ফাৰ্ষ্ট দিন হয়তো মানে চাৰ্ভাৰ অলপ প্ৰব্লেম হৈ বাবে কালি নগ'লোঁ কিন্তু নেক্সট দিনা যাম কিন্তু আজিতো কলেজ বন্ধ আছে তো কাইলৈ আৰু কলেজ বন্ধ আছে তো ভাবিলোঁ এতিয়া দুটাই দিন আছে কালিতো লাষ্টতে আজি ভাবিছোঁ কি অনলাইনটো মানে কৰি থওঁ দোকানত গৈ কিনে তো মানে ইমান ৰ'দ দিছে মানে যাবলৈ মন যোৱা নাই হ'লেও তো কিবা এটা কৰিব লাগিব লগৰকেইটা আমাক ফোন কৰি চাব কৰি কিনে সিহঁতে যদি যায় তেতিয়াহ'লে ময়ো যামগৈ আৰু কৈছোঁ দিয়ক যদি মানে যাওঁ তেতিয়াহ'লে আপোনালোকেতো নিশ্চয়কৈ গম পাবই তো অলপ চাবলৈ হৈ থাকোঁ পুৰা একদম হৈ আছে তো কৈ দে হ'ব জন্মাষ্টমী এনে কৈ দিয়ক মানে একলে খাবা জানে আৰু এখন আচনাত পেয়ে তো খাওঁ বাৰু শুই আছে মানে অকণমান অসুখ হৈছে তাইৰ বাবে তো শুন একবাৰ কোৱা না প্লিজ চাওকচোন মুখে চুখে এইবিলাক কাঠলৰ মানে আঠা লগাইছে এইবিলাক বাপৰে একেবাৰে তো মই মানে পুৰা পানী খাই আছোঁ আৰু এইটো বটল মানে কিনি চলে 3টা বটল মুঠ মানে কিনি চাব তো মানে পানী ৰাতিপুৱাৰ পৰা মানে খাই আছোঁ আৰু 12টা বজাৰ পিছত মানে কিবা কিবি বস্তু খাব পাৰিম আৰু তো কি বস্তু খাব পাৰে আপোনালোকক দেখুৱাই আছোঁ অকণ পিছতে 12টা বাজিব আৰু 11টা বাজিলে আৰু 1 ঘণ্টা পিছত আপোনালোকক লগ পাই আছোঁ আৰু আজি মানে মই মানে দোকান যোৱা কথা আছে অনলাইনৰ তাত মানে আজি নাযাওঁ দিয়ক মানে বহুত ৰ'দো দিছে আৰু মানে মোৰ চুৰ পৰালে আৰু চেছ তো লগৰকেইটা বোলে মানে নাযায় সেইবাবে আৰু নগ'লোঁ আৰু বাদ দিয়া কৰে তো লগ পাইছোঁ আকৌ 1 ঘণ্টা পাছত বলকচোন সেই তো ফাইনেলি 12টা বাজি গ'ল আৰু মই খাবলৈ লৈছোঁ কেইটামান বুট আৰু লগতে লৈছোঁ তিয়ঁহ কেইটুকুৰামান মানে 12টা বাজি গৈছে যে মই মানে গমেই পোৱা নাই মানে এটাই বাজিব হ'ল আৰু মানে টিভিত এখন ভূতৰ ফিল্ম চাই আছিলোঁ তাৰপিছত মানে ফিল্মখনতে মানে সোমাই গ'লোঁ গমেই পোৱা নাই কেইটা বাজিছে তাৰপিছত মায়ে কোৱাতহে আকৌ গম পালোঁ আৰু যি নহওক বাৰু আজি মানে পুৰা ডাইট কৰা যেনে হৈ আছে ডাইট বাৰু কৰোঁ বাৰু অলপ চলপকৈ কিন্তু আজি আৰু বেছিকৈ হৈ আছে মানে সেইকাৰণে অলপ ভাল লাগিছে মনটো তো এইখিনি খাই লওঁ জল্দি জল্দিছে লিটিল কৃষ্ণ খতম হৈ গ'ল আৰু মই সেইখিনি অকণমান বাহিৰতে বহিছোঁ মানে মায়ে টেঙা নিব পঠাইছিলে কিন্তু মানে ইমান ধুনীয়া বতাহ বলি আছে মানে বাহিৰতে বহি গ'লোঁ আৰু হৈছে নেকি ঠিকে আছে দে তো ইয়াতে বহি ল'লোঁ অকণমান তাৰপিছত টেঙা দুটা নি মাক দি দিওঁ তাৰপিছত চৰবত অকণমান খাই দিওঁ কলটো মানে ইমান শুকাই নি আছে তাৰমানে চৰবত খালে কিবা হয়ে নেকি নাজানো আৰু তো হ'লেও মানে খাম আৰু মানে বহুত কলটো মানে এতিয়া শুকাই নি আছে তো টেঙা দুটা চিঙো তাৰপিছত মাক দি কিনে আকৌ লগ পাই যাব লগ আৰু আজি গধূলিৰ চাহৰ ঠাইত খাবলৈ লৈছোঁ গাখীৰ আৰু লগতে ব্ৰেড লৈছোঁ 4খন মানে মা আৰু মই দুয়োটাই খাম মই বাৰু অকলে নাখাওঁ এইখিনি তো এইখিনি জল্দি জল্দি খাই লওঁ
ৰাণা ববিতাক চাকচোন পুৰা একেবাৰে মানে মুখখন বিচনাত একদম লগাই দি আছে কেনেকৈ লাগে আৰু বেডখনত চাক একেবাৰে ধুনীয়াকৈ মানে ফটো উঠাব পৰা হৈছে খাইছে নে বা শান্তি পালে আৰু তাই এই তো এতিয়া মানে যাব ওলাইছোঁ অষ্টমী নামলৈ কিন্তু নামঘৰত নহয় দেই আমাৰ মানে মামা ঘৰত হ'ব সিহঁতৰ ঘৰলৈ যাব ওলাইছোঁ আৰু ইমানেই মানে গৰম যে মানে একো কাপোৰ মানে পিন্ধিব মন নাযায় নতুন কাপোৰ পিন্ধিবতো আৰু মন নাযায় তো যি নহওক বাৰু সিহঁতৰ ঘৰত গৈ পিনে আপোনালোক লগ পাইছোঁ আৰু ইমান বেছি ভিডিঅ' নকৰোঁ বাৰু যিহেতু দিনৰো মানে ইমানখিনি আছে ভিডিঅ' বেছি নকৰোঁ আৰু মই যাম যিহেতু এনে টিকটমান আৰু যি নহওক সিহঁতৰ ঘৰত গৈ পিনে লগ পাইছোঁ বলক তো এতিয়া মানে যাব ওলাইছোঁ মই পাঠশালা আৰু কালি ৰাতি আহি পাতে ইমানেই মানে দেৰি হৈ গ'ল মানে ভিডিঅ' বনোৱা নহ'ল আৰু এতিয়া যাব একেবাৰে মানে দেৰি হৈ গৈছে তাৰ বাবে একদম মাত্ৰ ভিতৰকৈ মানে ভিডিঅ'টো কৰিব লৈছোঁ আৰু এটা কথা যে আৰু পিঠা হৈ লৈছোঁ আৰু মানে কি হ'ল ফৰ্ম ফিল আপ কৰিব আছে ন কালি কৈছিলোঁ যে তো আজি লাষ্ট ডেট আজিতো যাবই লাগিব যেনেকৈ নহওক তো ভাতখিনি জল্দি চাক খাই লওঁ মানে কালি অষ্টমীৰ ব্ৰতটো যে ভাঙিব লাগিব যে সেই ভাতখিনি জল্দি চাক খাই লওঁ তাৰপিছত আৰু গৈ থাকোঁ মই তো চাই থাকক তো ভাত খাই লওঁ মজা আছে একদম আলু পিটিকাৰে তো আজি ভিডিঅ'টো মানে এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ প্লিজ নাপাহৰিবা তো আকৌ লগ পাম